নমস্কাৰ, মই মোৰ স্বামীৰ তৃতীয় পত্নী আছিলোঁ আৰু কাহিনীটো জানিবলৈ আপোনালোকে প্ৰথমৰ পৰা শুনিব লাগিব। তেওঁৰ প্ৰথম পত্নী আৰু সন্তান থকাৰ অৱস্থাতে তেওঁ আকৌ প্ৰেমত পৰে আৰু দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হয় আৰু এনেকৈ ইহঁতৰ সংসাৰখন চলি আছিলে। তাৰ পিছত প্ৰথম পত্নীটোৱে লাহে লাহে মনত আঘাত দুখবিলাক সহ্য কৰিব নোৱাৰি সন্তানক লৈ কেনে ঘৰৰ পৰা গুচি যায়। তেওঁৰ দ্বিতীয় পত্নী অৰ্থাৎ মোৰ সতীনৰ মনত ডাঙৰ সতীনৰ প্ৰতি জেদ হয় আৰু তেওঁ সমাজখনক দেখুৱাব খোজে যে মই সতীনৰ ভাত খাব পাৰোঁ নে নোৱাৰোঁ। আৰু তেওঁলোক আছিলে ভিডিঅ' ক্ৰিয়েটাৰ আৰু গতিকে ফেচবুকত এটা ষ্টেটাছ দি দিয়ে আৰু এই ষ্টেটাছৰ জৰিয়তে মই তেওঁক লগ পাওঁ। এই জৰিয়তে তেওঁৰ দ্বিতীয় পত্নী অৰ্থাৎ মোৰ সতীনক লগ পাওঁ আৰু আমাৰ কথা বতৰা হয়। এটা সময়ত তেওঁৰ স্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সময় বাগৰিল আৰু মোৰ সতীন আৰু মই একেলগে গৰ্ভৱতী হ'লোঁ। সময়বিলাক যিমান গৈ থাকিল সিমানে তেওঁ মোৰ প্ৰতি অযত্নশীল হৈ গৈ থাকিল আৰু সিমানেই যত্নশীল হৈ গৈ থাকিল মোৰ সতীনৰ ওপৰত। আৰু 9 মাহৰ অন্তত মোৰ সতীন ছোৱালী সন্তান আৰু মই ল'ৰা সন্তানৰ মাক হওঁ। আৰু এনেকৈ তেওঁৰ অৱহেলাৰ চিকাৰ হৈ এদিনাখন তেওঁলোকৰ সত্য জানিব পাই মোৰ ভৰিৰ পৰা জমিন পিছলা যেন লাগিল। সতীন আৰু স্বামীৰ স্বাৰ্থৰ কাৰণেহে আমাৰ বিয়াখন হৈছিলে। আচলতে সিহঁতে ফেচবুক ক্ৰিয়েটাৰ আছিলে, সেইকাৰণে সিহঁতৰ যিহেতু সতীনৰ ভিডিঅ' আছিল সকলোৱে চাইছিলে, কিন্তু প্ৰথম পত্নীটো গুচি যোৱাত সিহঁতৰ ভিডিঅ'বিলাক কোনোৱে নোচোৱা হৈ গ'ল। আৰু সিহঁতৰ আচল চৰিত্ৰ গম পাই মই সিহঁতৰ পৰা মোৰ সন্তানক লৈ বহুত দূৰত গুচি আহিলোঁ। আৰু যদিও কাহিনীটো মোৰ নহয়, কেনেকুৱা পালে জনাব। ধন্যবাদ।